হেল্ল' দোস্ত, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। বলকচোন আজি সহজতে বনাব পৰা এটা ঢেকীয়া আৰু নৰসিংহ পাতৰ পকৰি ভিডিঅ' দিছোঁ। খাই কিনে বহুত টেষ্ট হৈছে, বনাই চাব। নৰসিংহৰ পাত লৈ ল'ব কেইখিলামান। আপোনালোকে যিমান বনায় সিমানখিনি লৈ ল'ব। ইয়াত বাটাৰটো ইমান নালাগে, পাতলকৈ বনাম যিহেতু। ডাঠকৈ খাব মন গ'লে ডাঠকৈ কৰি ল'ব পাৰে আপোনালোকে, মই পাতল বনাম। আমাৰ বেটাই খেলি আছে। কেৰাহীখন পাতি ল'লোঁ। বেচন লৈ লৈছোঁ, ইয়াত অলপ নিমখ দিছোঁ। মই পাতলাকৈ বনাম, আপোনালোকে যদি ডাঠকৈ বনাব বিচাৰে ডাঠ কৰিব বাটাৰটো, মই পাতলা কৰিম। ঢেকীয়া আৰু নৰসিংহৰ টেষ্টটো বেছিকৈ লাগে মোক, সেইটো কাৰণে এনেকৈ খাই মই বেছি ভাল পাওঁ। আপোনালোকে যদি ডাঠকৈ খাব বিচাৰে ডাঠকৈ কৰিব, খুব ভাল লাগে এই ৰেচিপিটো। অলপ বনাই চাবচোন, একো নালাগে, অকল দুটা বস্তু হ'লেই হ'ল, নিমখ আৰু বেচন। অকণমান জলকীয়া গুড়া দি দিছোঁ। জ্বলাকৈ খাব বিচাৰিলে কেঁচা জলকীয়াও দিব পাৰে আপোনালোকে পিচি কিনে। মই কিন্তু জলকীয়া গুড়া দি দিছোঁ, জলকীয়া গুড়া আছিলে। ধুনীয়াকৈ মিহিকৈ হাতেৰে মঠি লৈছোঁ। ইয়াত দিলোৱে, প্ৰথমতে ভিডিঅ' কৰিব থাকি গ'ল, এতিয়া দেখাই দিছোঁ বলক কেনেকৈ দিছোঁ। সেইখিনি নৰসিংহ পাত কৰিলোঁ, সেইখিনি ঢেকীয়া লৈছোঁ। এনেকৈ কৰি ইয়াত দি দিব ধুনীয়াকৈ। আপোনালোকে যেনেকৈ খাব মন যায় তেনেকৈ দিব, ডাঠ দিব পাতলকৈ। আছোঁ মই তাৰে প্ৰতি এনেকৈ খাবলৈ কিন্তু মই বেছি ভাল পাওঁ। ঢেকীয়া পাত কেইখিলা ল'ব, যোনখিনি আগ থৰুৱা নিচিনা থাকে সেইকেইখিলা নল'ব। এনেকুৱা পাত মই দেখাই দিছোঁ, তেনেকুৱা কেইখিলা ল'ব। এনেকৈ ডুবাই কিনে ইয়াত দি দিব। খাবলৈ বহুত টেষ্টি হয়, নিজৰ বাৰীৰে বস্তু খাব পাৰিব চাহৰ লগত গধূলি সময়ত। এয়া হৈ গৈছে, ওলটাই দিছোঁ। ৰেডি হৈ গ'ল, ওলাই লৈছোঁ। এটা মাজে মাজে কথা কৈ আছে মোৰ ওচৰত আহি। এয়া হৈ গ'ল, ৰেডি হৈ গ'ল। এয়া চাহ আৰু পকৰি উলিয়াই লৈছোঁ খাবলৈ। হেল্ল' দোস্ত, মোৰ যদি ভিডিঅ' চাই ভাল লাগে আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো, তেতিয়াহে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। ভাল হৈছে। আজিলৈ বাই বাই। আৰু আপোনালোকেও বনাই খাব বুলি আশা কৰিলোঁ। বনাই খাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব কমেণ্টত। আপোনালোকে যদি জনাই কমেণ্ট কৰে, মোৰ আৰু এটা ভিডিঅ' বনাবলৈ মই সাহস পাওঁ। আজিলৈ বাই বাই। খাই খুব টেষ্টি হৈছে। ৰঙা চাহ এক বাতি লৈ লৈছোঁ, লাল চাহ এক বাতি লৈ লৈছোঁ, খাই আছোঁ।